সঁচাকৈ সুধিছো মিছাকৈ নকবা গামোচাত লিখিছানে সঁচাই মোৰে নাম গামোচাতে লিখি থলো তোমাৰে নাম হয়নে গামোচাতে লিখি থলো তোমাৰে নাম আকাশত উৰিলে আকাশী জান অ জানৈ তোমালৈ কিমান মৰম বুজোৱা টান অ জানৈ তোমালৈ কিমান মৰম বুজোৱা টান অ জানৈ সঁচাকৈ সুধিছো মিছাকৈ নকবা গামোচাত লিখিছানে সঁচাই মোৰে নাম গামোচাত লিখিছানে সঁচাই মোৰে নাম বতাহত লৰিলে কলৰে পাত অ জানৈ জিৰা মই তোমাৰে আচলৰ চাত অ জানৈ জিৰা মই তোমাৰে আচলৰ চাত অ জানৈ সঁচাকৈ সুধিছো মিছাকৈ নকবা আচলত লিখিলানে সঁচাই মোৰে নাম আচলতে লিখি ললো তোমাৰে নাম আচলতে লিখি ললো তোমাৰে নাম বতাহত লৰিলে কলৰে পাত অ জানৈ জিৰা মই তোমাৰে আচলৰ চাত অ জানৈ জিৰা মই তোমাৰে আচলৰ চাত অ জানৈ সঁচাকৈ সুধিছো মিছাকৈ নকবা আচলত লিখিলানে সঁচাই মোৰে নাম আচলত লিখিলানে সঁচাই মোৰে নাম আচলতে লিখি ললো তোমাৰে নাম গামোচাতে লিখি থলো তোমাৰে নাম আচলতে লিখি ললো তোমাৰে নাম কলিজাতে লিখি দিলো তোমাৰে নাম গামোচাতে লিখি থলো তোমাৰে নাম তামোলৰে ও জাহানো লাগে ডাঙৰ কৈঠো লাগে ডাঙৰ কৈঠো কিবা এটা কথা আছে সুধিবলৈ তো কিবা এটা কথা আছে সুধিবলৈ তো মোলৈ মৰম আছে বানাই বুকু ভৰি তোলৈ বাৰে বাৰে হেজাই চকু জুৰি মোলৈ মৰম আছে বানাই বুকু ভৰি তোলৈ বাৰে বাৰে হেজাই চকু জুৰি কিদৰেনো জীয়াই আছো নুসুধনে মোক
গুচাও বাৰু যৌৱনৰে ভোক কেনেকৈনো গুচাও বাৰু যৌৱনৰে ভোক দ পথাৰতে উজানো থাকে পানীতে জোক থাকে পানীতে জোক পথাৰত জলপান দিব পাৰিবিনে মোক পথাৰত জলপান দিব পাৰিবিনে মোক কঠীয়া বোলাই দিম মুঠি মুঠি কৰি ভুই ৰুবিনে তই গুচি গুচি কৰি কঠীয়া বোলাই দিম মুঠি মুঠি কৰি ভুই ৰুবিনে গুচিনো গুচি কৰি কলৰে খাৰ খালেহে বুজি পাবি ঐ চোক কিয় মনৰ কথাবোৰ খুলি নকওঁ মোক কিয় মনৰ কথাবোৰ খুলি নকওঁ পকাকৈ ধানৰে উজানো দীঘল দীঘলকৈ থোক দীঘল দীঘলকৈ থোক ডাঙৰি বান্ধিবলৈ নেমাতনে মোক ডাঙৰি বান্ধিবলৈ নেমাতনে মোক নদীকে মিকাই তোৰে দীঘল চুলি কপালত জিলিকে ঘামৰ মুকুতামণি ৰদজিকে মিকাই তোৰে দীঘল চুলি কপালত জিলিকে ঘামৰ মুকুতামণি কেৰুমণি গঢ়াই থৈছো পিন্ধাবলে তোক নয়েৰা সুতিৰ দৰে নেৰিবি ঐ মোক নয়েৰা সুতিৰ দৰে নেৰিবি ঐ মোক দীঘল উৰণিৰে উজানো লাগিব শুৱনি তোক লাগিব শুৱনি তোক হোমৰ গুৰিত বহিম বুলি কবিনে ঐ মোক হোমৰ গুৰিত বহিম বুলি কবিনে ঐ মোক পুৰণিৰ মাজেৰে চাবি জুমি জুমি কোনেও নেদেখাকৈ দিম হাতত চিকুটি পুৰণিৰ মাজেৰে চাবি জুমি জুমি কোনেও নেদেখাকৈ দিম হাতত চিকুটি ইমান মৰম কিয় লাগে জাননে ঐ তোক বহুতৰ মাজতে তই বাচিলি যে মোক বহুতৰ মাজতেই 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 তই বাচিলি যে মোক ঐ নাই নাই ছাৰ মই কোনো কাৰণত যাব নোৱাৰিম ছাৰ কি কি ক'লে ছাৰ আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে বাৰু বাৰু ঠিক আছে অ'কে মই মৰ্ণিং আপোনাক মিট কৰি আছোঁ ঠিক ঐ তোৰ এইটো ভালনে বেয়াও নে এনেই কথা পাতি আছ ইঞ্জিনিয়াৰ ছাৰৰ লগত কেনেকৈ কথা পাতিলে তই নেদেখিলি হা অথনিৰ পৰা যে মই তাৰ পৰা চিঞৰি চিঞৰি আছোঁ তই শুনা নাই কেতিয়া আহিলি ট্ৰেইনৰ পৰা নামিয়ে পোনে পোনে তোকে পাইছোঁ টাউনৰ পৰাও ফোন কৰিছিলোঁ অঁ কিন্তু বেলেগ কোনোবাই ধৰে যায় তাৰমানে কি হয় জানো কেতিয়াবা বেলেগে খুজিলেও যায়তো সেইটো কাৰণে বেলেগে ঘৰলৈ যাবি নহয় যাম উঠ ঐ মৰমীক কথাটো সুধিছিল নেকি ফেচ টু ফেচ হৈ যাব আহ আহ বাদ দে কেতিয়াবাৰ পৰা ফেচ টু ফেচ কৈয়ে থাকো দেখোন আৰে তোৰ টাউনৰ জেক বুলিয়ে কৈছোঁ আৰে এইবাৰ নহয় তোক ফেচ টু ফেচ পতাই দিম বুজিছ উঠ 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 বল বল ভাবিব নালাগে আহ ঐ
পালেহি তোৰ কি খবৰ ভালে দৌৰি ফুৰিবলৈ কিয় লাগে আমাক ক'লে হ'ল ছাগলী ধৰি দিবি দৰকাৰ হ'লে ছাগলী কি অন্য কিবা বেলেগ বস্তু ধৰি দিম মাৰ বাপেৰে পিছে কথাটো জানে নে নাই কি কথা তেওঁলোকৰ পুতেকে যে গাঁৱৰ ছোৱালী গেবাৰী খাটিবলৈ মন মেলিছে এই কথাটো হ'ব দে মই যাওঁ ঐ তোৰ যে কথা এই ধেমালি কৰিছে ধেমালি কৰিবলৈ আৰু ছোৱালী নেপালে হ'ব যাওঁ ঐ পিছে মোৰ কথাটো ঐ ফেচ টু ফেচ বুজিছ এইবাৰ মই তোক পতাই দিম যা যা বাই ঠিক আছে আহিছোঁ যাবি এইটোক দেখিলে মোৰ গাটো কিবা বিচাই ডকাতি থাকে কিয় সেইদিনা সেইখনত উঠিবলৈ যেনেকৈহে খাটনি ধৰিছিল কিয় উঠিব লাগিছিল তোৰ নিচিনাকৈ মিলে এনচেলা নাথাকোতে এইকণ বাট খোজকাঢ়ি আহিব নোৱাৰ সেইটো পিঠিত উঠি আহিলে হয় আহোঁতে বাটতে পালো আৰু দেখিয়ে জাপ মাৰি উঠি দিলি তয়ো যে আৰু ঐ মোৰ বস্তুটো পিছে আনিলে নে নাই কি বস্তু কিয় টাউনৰ পৰা হস্তাতে কাণফুলি এযোৰ আনিবলৈ কোৱা নাছিলো তেৰিকা ঐ একদম পাহৰি গলো পাহৰিবিতো মৰমীয়ে কোৱা হলে প্ৰথমতে সেইটোহে কিনিলিহেঁতেন ঐ এইবাৰ কিনি বুলি কথাটো ক'বলৈ সুবিধাকণ কৰি দিবি দেই কাক মৰমীক মোক ল'ৰা ছোৱালী লগ লগাই দিয়া ঠিকাদাৰ পাইছ জেওৰাখনৰ ইপাৰে ঘৰটো নিজে ক'ব নোৱাৰ নালাগে বিহু এমাহৰ ছুটি লৈ আহিছো কথাও কম বিহু পাতিম চাই থাক একেবাৰে ভীমে প্ৰতিজ্ঞা কৰাৰ দৰে কৰিলি দেখোন ঠাট্টা নকৰিবি খং উঠিলে এতিয়াই কৈ আহিম হ'ব বিহুত ক'লেও হ'ব আহক ক'বলৈ আৰু বাকী আছেনে সকলোৰে মুখত একেটাই কথা টাউনত চাকৰি কৰা মানুহে এনেকৈ ঘৰলৈ খুটু আহি থাকেনে সকলোৱে দেখোন জানেই বিহু পাতিবলৈ প্ৰতি বছৰে এমাহৰ আগতে আহোঁ গামোচা চাদৰ বৈ তোক পঢ়ুৱালো ভাবিছিলো চাকৰি এটা পালে দুখৰ দিনবোৰ আঁতৰিব সেইবোৰলৈ এতিয়া তোৰ কাম সাৰি নোহোৱা হ'ল ডিগি মেলি কি চাই আছ কি কৈছ শুনিছনে নাই শুনিছো ৰ এখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিছ ঘনাই কিয় অহা নহয় ঢেৰ তোৰ বাহিৰে মোৰ কোন আছে মই গুচি গ'লে ভাল পাওঁ নেকি দুদিনমান নেদেখিলে দেখোন তোক মোৰ বুকুখন চিং কৰি থাকে থ লেলা সাধখন দেখুৱাব নালাগে ঐ মা কিয় খং কৰিছনো বিহুৰ দিনা তই বোৱা গামোচাখন কান্ধত লৈ বিহু তলিলৈ ওলাই যাওঁতে কিমান আনন্দ লাগে মই জানো গামোচাখনৰ কাৰণে হ'বলা তই এমাহৰ আগতে ছুটি লৈ আহিছ নহ'লে যেনে পাহৰিয়ে থাক পিছে এবাৰ বৈছনে নাই এই বয়সত আৰু মই গামোচা বৈ দিব নোৱাৰো দেই এজনী গোটাই লবি নহয় সেইজনী কবি গামোচা বুৰি
গামোচা কাটিলি পেহী দেও গামোচা কাটিলি আয় কেতিয়া কাটিবি দুটা ফুল বাচোতেই দুমাহী পাবহি মূৰত পাগে মাৰি লংকি মূৰত পাগে মাৰি লংকি গামোচা মূৰতে মাৰি লৈ বিহু মাৰিবলৈ যাওঁ বিহু মাৰিবলৈ যাওঁ আয়ে বয়ে দিয়া ফুলাম কৈ গামোচা মূৰতে মাৰি লৈ বিহু মাৰিবলৈ যাওঁ বিহু মাৰিবলৈ যাওঁ বিহুৰ তলি পামে গৈ নেহিও থাকিবৰৈ মৰমত যাচিব টঙালি বিহুৰ তলি পামে গৈছে নেহিও থাকিবৰৈ মৰমত যাচিব টঙালি কঁকালতে দিব মোক বান্ধি ঐ একেলগে বিহু গাম আমি ভিতৰত সোমাই কিহৰ মিটিং মাৰি থাক হা খালে 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 শেষ কৰিলে অহৈ লপকৈ বাঢ়ি অহা মালভোকৰ পুলিকেইটা অহৈ কেনেকৈ ঐ নিগনিক ঐ মেকুৰীয়ে মুচৰি পেলালে ঐ মাৰ্মী ঐ মোৰ দীঘল দাখন লৈ আহ মোৰ ডাইৰেক্ট কথা আজি হয় ৰঙা মাটি নহয় গুৱাহাটী হাতত পুতেৰক টাউনলৈ পঠিয়াই একেবাৰে টাউনীয়া হৈ গলি ঐ জেওৰাখন দিবলৈ লাজ লাগে দাং নথকা ছাগলীজনী দৰে যে তই কুঁৱাই দৌৰি আহিলি আহোঁতে দাখন লৈ আহিবলৈ কোৱা নুশুনিলি হা আৰু এই টুকুনাৰ জাত সোপাই এই বাৰী থাপত জেওৰাখন দিবলৈ লাজ কৰে মুখখন মেলিব নোৱাৰা হলি যায় মুখত মকৰাই জাল ধৰিলে নেকি ঐ আৰু এইকেইখন কি কথা নাই বতৰা নাই দিনে ৰাতিয়ে তই এইকেইখন লৈ ক'ত ঘূৰি ফুৰ স্বপ্না ওচৰৰ পৰা আহোঁগৈ ছাৰে আজি অংক এটা বুজাইছিল বুজিয়ে নাপালো তাইৰ ওচৰতে বুজি আহোঁগে আৰু তই অংক বুজিবলৈ
ছোৱালী বিচাৰি নাপালি দুয়ে দুয়ে কি বুলি সুধিলে ডাইৰেক্ট আঙুলি পাপ গন্তি কৰা জনীৰ ওচৰতহে অংক বুজিবলৈ যাওঁ বাহনা কৰিবলৈ আহিছ তই হা মোক তই ফাঁকি দিবলৈ আহিছ এই হাৱা খাবলৈ যাওঁ নে অংক কৰিবলৈ যাওঁ হা চাওঁ তই কোনটো অংক কৰিবলৈ যাওঁ হা চাওঁ মোক দে মই চাই দিম দে তই সেইবোৰ অংক নাজানো কিয় মই জনা অংকবিলাকৰ উত্তৰ ভুল ওলাই নেকি মই এলজেব্ৰা শিকিবলৈ যাওঁ নেওতা মুখস্থ কৰিবলৈ নাযাওঁ নহয় তেতিয়াহ'লে মই তোৰ লগত যাবই লাগিব ঐ শুনা নাই নেকি আজিকালি দিন দুপৰতে ডেকা ল'ৰাই গাভৰু ছোৱালী হাতত ধৰি ডাইৰেক্ট লৈ যায় তোৰ যে কথা আৰু গাঁৱৰ মাজৰ পৰা মোকনো কোনে টানি লৈ যাব এইবিলাক আং বাং মোৰ আগত গাই লাভ নাই মোৰ ডাইৰেক্ট কথা মই তোৰ লগত যাম বুলিছো যামেই চাওঁচোন স্বপ্নাই কোনটো পদ্ধতিত তোক এলজেব্ৰা শিকাই ময়ো চাই ল'ম মুঠতে মোৰ ডাইৰেক্ট কথা তই ৰ মই আহি আছো আহোঁতে অলপ পলম হ'ব বৰটকলাই ডিঙি মেলা দি খাই পেলাই কি বাৰেপতি ডিঙি মেলি মেলি চাই আছ ঐ মই তোক সেইখন ঘৰৰ ফালে ডিঙি মেলি ডাইৰেক্ট চাবলৈ হাক দিছিলো নে নাই গৰু সেই চুকটোৱেদি গৰু সোমাইছে নেকি চাইছো দেখিলা দেখিলা এইখন ঘৰৰ গৰুৱে মোৰ বাৰীখন তহিলং কৰিহে এৰিব আজিকালি গৰু ছাগলীও লুকা ভাকু খেলিবলৈ ললে নে কিয় কি হলো তই অকলে অকলে যে বাৰী চুকত তই ভুভ হৈ আছ পগলা কুকুৰে কামুৰিছে নহয় সেইকাৰণে ভম বকি আছো ৰ লুকা ভাকু খেলিবলৈ আৰম্ভ কৰি দিছে ডাইৰেক্ট গৰু ছাগলীবোৰে পগলা কুকুৰে বুজা নাই ডাইৰেক্ট কথাবোৰ তহঁতে বুজি নাপাও এনেকুৱা ঘৰ চুবুৰীয়া ওচৰত থকা আৰু পগলা কুকুৰ এটাই ডাইৰেক্ট একামূৰকৈ মৰা একে কথা বকুলহঁতৰ ঘৰৰ কথা কৈছ আৰু কাৰ কথা কম তৌ সেইটোৰ লগত দিনে নিশাই মেলে মিটিঙে ঘূৰি ফুৰ নহয় সেইটোক ডাইৰেক্ট কৈ দিবি যে গাভৰু ছোৱালী থকা ঘৰলৈ যাতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এনেকে জুমা জুমি কৰি নাথাকে বুজিছ আৰু কেতিয়াবা বাবেকে খং উঠিব নগা ধাৰি আনি গোটেইখন বেৰি পেলাম ডাইৰেক্ট বেৰিম ডাইৰেক্ট কথা মোৰ এইটো কিয় মোবাইল ফোন 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 চাওঁ চাওঁ এইটো আকৌ কেনেকুৱা ফোন তাৰ নাই হেণ্ডেল নাই সঁচা হৈছে ফোন নাই সঁচা সঁচা ফোন আকৌ ল'ৰা ছোৱালীয়ে পূজা ফোন মোবাইল ফোন মোবাইল ফোন কথা পাতিব পাৰিতো তেতিয়াহ'লে তই লগাই দেচোন বাপেৰ লগত সেই কথাকে পাতো নামঘৰলৈ আহে নাই সেইটোকে সোধো হেৰি তাৰমানে তোৰ এইটো ফোনেৰে সেইবোৰ ফোনলৈ কথা পাতিব নোৱাৰি বুজিছ তাৰমানে তোৰ এনেকুৱা মোবাইল ফোন লাগিব মোবাইল ফোন আৰু তোৰ দাম বহুত সেইবোৰ ফোনতকৈ 10 গুণ বুজিছ নাই 10 গুণ দাম ইমানবোৰ টকা ক'ত পালি নে বাপেৰৰ পৰা ফাক মাৰিলি তই মানে ফেচ টু ফেচ তোৰ ক'বলৈ গ'লে মই আজিকালি টাউনত ঠিকা কৰোঁতো কণ্টেক্ট কৰোঁ কণ্টেক্ট টাউনত তোক দেখোন এইখন চলাই দিনে নিশাই গাঁৱতে দেখো আজিকালি কণ্টেক্টবোৰ মানে মোবাইলতে হৈ যায় বুজিছ নাই মোবাইলতে এই চব তহঁতে নুবুজিবি মই বাৰু কথাবিলাক ডাইৰেক্ট নুবুজিলেও হ'ল পিছে তোৰ বাপেৰে ডাইৰেক্ট কথাবোৰ বুজিলেই হ'ল মৰমী শুনিছ নে মই দেখোন তাইক ৰাস্তাত লগ পাই আহিছো ৰাস্তাত তাইক মই ইমান যাবলৈ বাধা দিলো তাৰ সত্ত্বেও তাই গুচি গ'ল পৰুৱাৰ পাখি গজিছে
এই পাখি মুচৰি মোহাৰি পেলাম কেতিয়াবা খং উঠিব এই দিগম্বৰ শইকীয়াৰ ডাইৰেক্ট কথা ঐ আহিছে আজি কিন্তু তই ক'বই লাগিব দেই ডেকা ল'ৰাটো হৈ সেইকণ ক'বলৈও সাহস নাই নে নহয় কিবা যদি উল্টা পুল্টাখন হৈ যায় দূৰ কথা এটা চলি ভুটুংকৈ কবি আৰু দৌৰ মাৰি গুচি আহিবি ঐ নালাগে নেকি তাতকৈ আমিয়ে গৈ কৈ আহোঁ ব'ল ঐ প্ৰথমতে ভাত খালে নাই সুধিবি তাৰপিছত মাৰক ৰান্ধনী এজনী লাগে বুলি কবি তহঁতে কথাবোৰ নুবুজো ফাগুনৰ মলয়াই খৰালে গছৰে পাত উৰে আকাশত বগলীৰে জাক বসন্তৰ পৰশ পাই মন হলি চাত বিচাত মৰমী বুলি মাতো বাৰুকাত ফাগুনৰ মলয়াই খৰালে গছৰে পাত উৰে আকাশত বগলীৰে জাক চুততে চকৰি বহাগত বাবৰি জেঠতে আমনা ধান তোমাৰ বাদে নিচিন্তু ময়ান মোৰ জানো তোমাৰ বাদে নিচিন্তু ময়ান ফুলে ফুলে
চকুলে চকু যায় মৰম আছে কলিজাত বাধা দিব জানো পাৰি আহাত দূৰণিত ৰিঙি আয়ো শুৱলা পেপাৰে মাত মুগাৰ সাজত ভাল লাগিছে তোমাক চকুলে চকু যায় মৰম আছে কলিজাত বাধা দিব জানো পাৰি আশা দূৰণিত ৰিঙি আয়ো শুৱলা পেপাৰে মাত মুগাৰ সাজত ভাল লাগিছে তোমাক হৰিণী নয়নী তোমাৰ চকু জুৰি কালৈ মাৰা পিৰিতিৰে বান মনতে কিয়ে খুন্দিছে ঐ ধান মোৰ জানো মনতে কিয়ে খুন্দিছে ঐ ধান আরে ফেস টু ফেস তোৰ কথা বাপে কক কৈ আহিছো দে বাপেকক ক'লে কি হ'ব এইটোৱে সুবিধা পাই ছোৱালীকে ক'ব নোৱাৰিলে আরে চিন্তা নকৰিবি দে টকা খৰচোন টকা 100 আকৌ আরে ফেস টু ফেস তোৰ কথা ছোৱালীৰ বাপেকক কৈ আহিছো দে টকা খলে আজিলৈকে মোৰ কামটোকে হোৱা নাই টকা কিন্তু তই বহুত নিলি আরে ফেস টু ফেস তো খুদে মুলে ঘূৰাই দি দিম তো 1 লাখ টকাৰ বিল পৰি আছে তালে ঘূৰাই দি দিম দে হৈছে দে এবছৰ পৰা শুনি আছো 1 লাখ টকা বিলৰ কথাটো ইঞ্জিনিয়াৰ খুলিছা দে আরে দে না টকা খ ভাই বাৰু ল ফেস টু ফেস ক'বলৈ গ'লে বিলখিনি পাই ল'ব দে চাই লবি বিপিনৰ কামাল বুজিছ যাও ঐ এইটোৱে ফেচ টু ফেচ ঠগি থৈ গ'ল গম পালিনে নাই তোৰ কি হৈছে কচোন কি নোৱা দেখিলি তই এনেকৈ থাকিলে জানো মোৰ ভাল লাগে দেউতাৰ ঢুকুৱাৰ দিনৰ পৰা তোৰ মুখলৈকে চাই জীয়াই আছো কিমান কষ্টৰ মূৰত তোক কিমানটো কৰিলো সৰু হল কি হল চাকৰি এটাটো পাইছ চাকৰি কৰি এনেকৈ ঘৰতে মন মাৰি বহি থাকিলে জানো মোৰ মনটো ভাল লাগে মোৰ মনলৈ কিমান চিন্তাবোৰ আহে তই জানো ভাবিছ এবাৰ তইনো কিয় চিন্তা কৰিব লাগে বিয়লৈকে দুদিনমান ছুটি লৈ আহিছো নহয় কামৰ সৰুবৰ নাই বুজিছ যি কামকে কৰ মন পুতি কৰিবি তেতিয়াহে উন্নতি হ'ব বাৰু তই যে মৰমী কথা ইমানকৈ ভাবি থাক তাই দেউতাকে দেখোন আমাৰ ঘৰখন দেখিবই নোৱাৰে দেউতাৰ লগত কাজিয়া কৰা কথাটোকে তেখেতে এতিয়াও কৈয়ে থাকে কিয় নকম কিয় নকম 100 বাৰ কম 1000 বাৰ কম এই ডাইৰেক্ট কথা
মুঠৰ ওপৰত মোৰ ছোৱালী বিহু নামত এই 2 মাহ দিন ধৰি টাং চালি কৰিবলৈ মই দিগম্বৰ শইকীয়াই এৰি দিয়া ভকত নহয় দেই ডাইৰেক্ট কথা ফেচ টু ফেচ ক'ব লগালে মানে তই বিহু মাৰিবলৈতো ৰিহাৰ্চেল কৰিবই লাগিব ৰিহাৰ্চেল বিহু মাৰিবলৈ আকৌ কিহৰ ৰিহাৰ্চেলডাল লাগে এই ডাইৰেক্ট কথা ক'বলৈ গ'লে শুন কাহানী মানে এই মোৰ ডেকা কালৰ কথা কৈছো দেই সেই তেতিয়া ঢোলৰ চাপৰ শুনিলে কঁকালত টঙালি বান্ধি ওলালোৱেই নহয় ডাইৰেক্ট খুৰাদেউহঁতৰ বিহু মাৰিত ওস্তাদ আছিল যেন পাওঁ ওস্তাদ মানে ঐ ডাইৰেক্ট কথা ক'বলৈ গ'লে এইটো বুজি পোৱা নাই ফেচ টু ফেচ কথা ক'লে বুজি নাপাওঁ হা ই বকুলৰ বাপেকৰ কথা কৈছে এই মোৰ কৈছে তোৰ বাপেকৰ বুদ্ধি নোহোৱাহেঁতেন আজি মই এইখন গাঁৱত বৰ ধুলীয়া হৈ থাকিলোহেঁতেন মোৰ ঢোলৰ ৰগৰ শুনিলে এই বিচনাত পৰি থকা 3 মহীয়া বেমাৰীও চোতালত আহি নাপাক নাচি দিয়ে এবাৰ কি হ'ল শুন তহঁত তাৰ লগত কথা পাত মই খাওঁতকৈ পানী গিলাচ খাই আহি পাবা হা তোৰনো বাৰু ইমান পিয়া লাগে নে কথাটো শুনিবা শুন মই যাম আৰু আহিম খাওঁতকৈ আহিম হা আহিম নাহিম তহঁতে কথা পাতচোন তাৰ লগত বাদ দে সেইটো গুলি মাৰ তহঁতে শুন তেতিয়া কথা হ'ল কি ঢোলৰ কথা কৈ আছিলো ন কি হ'ল কি মাতিলি দেউতাক যেনে তেনে সৈমান কৰা নহ'লে মোক যাবলৈ নিদিব তই চিন্তাই নকৰিবি ফেচ টু ফেচ মানে বিপিন থকালৈকে নহয় তই একো চিন্তা কৰিব নালাগে এনেকুৱা এটা বস্ত্ৰ মাৰিম নহয় পুৰা কিন্তু দৌৰ মাৰিব তই পাত্তাই নাপাব দেউতাক বুঢ়া বুলি ক'বলৈ লাজ লগা নাই তইহে কৈছ হেৰি নহয় মানে সিয়ে ছেক্ৰেটাৰী নহ'ব জানো কোন বকুল বকুলকে কিমান ভালদৰে গাঁৱত আছে ফেচ টু ফেচ মানে চাই থাকিবা তোক মই বৰ বিহুতি বনাইহে এৰিছো সি কিন্তু খুব ভাল ঢোল বজাই জানো ভাল বজাইছিলো মানে ডাইৰেক্ট কথা ক'বলৈ গ'লে মোৰ ঢোলৰ চাপৰত মেদিনী কপিছিল মেদিনী ফেচ টু ফেচ ক'বলৈ গ'লে মানে তোৰ তোক সেইকাৰণেতো এবাৰ বিহু কমিটিৰ সভাপতি পাতিছো কি ক হা সভাপতি মই সভাপতি হয়নে এই কথাটোকে তহঁতে ডাইৰেক্ট ইমান সময় কোৱা নাই কেলে মই যেতিয়া সভাপতি এইবাৰ কিন্তু বিহু অলপ বেলেগ হ'ব লাগিব দেই ডাইৰেক্ট কথা এটা শুন এইখন গাঁৱত এবাৰ 12 চহৰীয়া ভাওনা পাতিছিল মই আকৌ সেই কমিটিৰ সভাপতি শুন ভাওনা শেষ হোৱাৰ পিছত সকলোৱে ডাইৰেক্ট কৈয়ে দিলে নহয় বোলে দিগম্বৰ ভাওনা কিন্তু দেখুৱালি দেই তামোল খা তেতিয়াহ'লে তই কাইলৈৰ পৰা মৰমী আৰু ৰিহাৰ্চেললৈ যাব পাৰিব আৰু ন সেইখিনিতেতো কেনাটো লাগে ডাইৰেক্ট কথা ক'বলৈ গ'লে সেইখিনিতেতো পইমাল হ'লেও সভাপতি যেতিয়া হলোৱেই কিছুমান এৰা ধৰাৰ মাজত চলিবই লাগিব কিন্তু এটা চৰ্ত দেই এইটো কোন বকুল এইটো কিন্তু কমিটিত থাকিব নোৱাৰিব ডাইৰেক্ট কথা দাদা এই অনুপম শইকীয়া ঘৰটো জানে নি বাৰু অনুপম দা অনুপম শইকীয়া ঘৰ আপোনাৰ 1 2 3 নম্বৰ ঘৰটো পাৰ হয়তো পাৰ হৈ পেলাই আপোনাৰ জাষ্ট টাৰ্ণটো লৈ ৰঙা গেট এখন পাব 3 নম্বৰ ঘৰটো পাৰ হৈ ৰঙা গেট এখন পাব ৰঙা গেট এখন গৈ পেলাই সুধিলে হ'ল আৰু ঠিক ফেমাছ মানুহ আচ্ছা দাদা আপুনি বাৰু অলপ ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত নেকি নাই মই ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত নহয় আপোনাক কিন্তু মই ক'ৰবাত পাইছোঁ হ'ব পাৰে আহিছে দিয়ক যাওক দেখিলি ঐ আহি মোকাই সুধি গ'ল আৰে চেহেৰা দেখিলে গম পাইতো দেখ বিহুত বকুল কিন্তু আমাৰ লগত নাথাকিলে বৰ বেয়া কথা হ'ব দেই ইমান দিনে সিয়েইটো ছেক্ৰেটাৰী হৈ আহিছিল তাক যদি কমিটি নাৰাখ সি জানো বেয়া নাপাব তাতে বিহুৰ কাৰণেই সি এমাহৰ ছুটী লৈ আহিছে বুঢ়াই কি ক'লে নুশুনিলি বুঢ়াক যদি নাৰাজ কৰ নহয়
মৰমীকো নাপাবি তেতিয়া ফাংচন কেনেকে পাতি থাকিবি বকুল বকুল খালি কৈ থাকক কথাটো বকুলক কিন্তু তয়ে বুজাবি আমি নোৱাৰো এই বিহু ফাংচন পাতিবলৈ হ'লেওতো ভাল ছেক্ৰেটাৰী এটা লাগিব এই বকুলে দেখা নাই ইমান বছৰৰ পৰা বিহু ফাংচন কিমান ধুনীয়াকে চলাই আছে কিয় মই আছো নহয় এবাৰ মোক ছেক্ৰেটাৰী পাতিছা তাৰ পৰা কি পপুলাৰ আৰ্টিষ্ট আনি তোৰ ফাংচন পাতি দেখাই দিম তই আমি ঘৰে হাগি খাই ধুলাচৰ ঘৰত সোমাই আমাৰ চিকেনি দোকানীখনৰ পৰা ভালকে ধৰি ল'বি দেখিবি দেই বল মই যেনিবা এবাৰ ছেক্ৰেটাৰী নহ'লোৱেই তাতেনো কি হ'ল কি হ'ব আৰু বিহুখন একেবাৰে উৰুঙা উৰুঙা লাগিব হ'ব দে বিহুখন ভালকে হৈ গ'লেই হ'ল তোক কথা এটাৰ কাৰণে লগ ধৰিলোঁ তোকতো মই মোৰ নিজৰ ভনী বুলি ভাবোঁ তই কি ক'ব বিচাৰিছ মা দেউতাক হেৰুৱাৰ পৰা তহঁতৰ ঘৰখনকে নিজৰ ঘৰ বুলি ভাবি আহিছোঁ আৰু তইতো মোৰ নিজৰ দাদাৰ দৰে কালিলৈ যামগৈ নহয় কাম এটা কৰি দিবি কালিলৈ কিয় তই দেখোন বিহু পাতিবলৈ এমাহৰ আগতে ছুটি লৈ আহিছোঁ বুলি কৈছিলি আৰু বিহুতে মৰমীক কথাটো কম বুলি ভীমৰ প্ৰতিজ্ঞাও কৰিছিলি কি হ'ল এতিয়া আৰু ভাল লগা নাই যোৱাৰ আগতে মৰমীক লগ কৰাই দিব লাগে তইও যে এটা ল'ৰা দেই ছোৱালী এজনীক কথা এটা ক'বলৈ সাহস নাই দেখা নাই বাপেক ডালে কেনেকৈ দেখিলে খেদা মাৰি অহা দি আহে বাপেকেহে আহে তাই নাহে নহয় মোৰ হৈ এটা কামটো কৰি দে না এটা সামান্য কামকে এটা কৰিব নোৱাৰনে হ'ব হ'ব তোৰ হৈ বা ময়ে কৈ দিম ঐ ঐ সৌজনী মৰমী মাতি দিওঁ নেকি মুঠতে মোৰ ডাইৰেক্ট কথা মই যেতিয়া সভাপতি বিহুৰ চান্দা সকলোৱে দিবই লাগিব নহ'লে তহঁতবোৰ আছ নহয় আমিও কিছুমান কালেকশ্যন কৰি দিছিলোঁ কিমান বা হ'লগৈ হিচাপ পিছত হ'ব মুঠতে মোৰ ডাইৰেক্ট কথা আগত বিহু তাৰপিছত অন্য বেলেগ কথা হেৰি নহয় ৰিহাৰ্চেল চিহাৰ্চেলবিলাক ভালকৈ হৈছে নে ৰিহাৰ্চেলটো ঠিকমতে কৰি আছে খুৰাদেউ পিছত যে ঘূৰ ফুৰা থাক এতিয়া আকৌ নকওঁ কিয় কথাবোৰ ডাইৰেক্ট হ'ব লাগে কি কথা কচোন এই খুৰাদেউ ৰিহাৰ্চেলৰ সময়ত চাহ একাপ হ'লে ভাল হয় নেকি চাহ তহঁতে ঘৰত একো খাই নাহ নেকি ইহঁতৰ কথা শুনিছ নাই কি ইহঁতে বোলে ৰিহাৰ্চেলত চাহ আৰু লালমোহন খায় এনেকে যদি ৰিহাৰ্চেলতে চাহ মিঠাই খায় তেতিয়াহ'লে ৰিহাৰ্চেল হ'ব আৰু চাহ মিঠাই খোৱা হ'ব মই যেতিয়া সভাপতি এইবোৰ নচলিব ডাইৰেক্ট কথা সেইডাল থ কথা বতৰা পাতিব নোৱাৰি সেইডালত যোৱাকালি হিচাপটো হেৰি নহয় কালি মানে পইচা নল'লে কিয় নল'লো মানে 300 টকা তোৰ মানে স্কুলত তেল ভৰালোঁ আৰু 100 টকা মানে সন্ধিয়া চাহ খালোঁ 100 টকা তই চাহেই খালি নহয় মানে মোৰ লগত আৰু দুটামান আছিলতো 7টামান আছিল তেল 7টা থাকক 8টা থাকক কিন্তু কথাবিলাক মোৰ বৰ ডাইৰেক্ট লগা নাই কি হ'ল বিহুলৈকে ছুটি লৈ আহা বুলি কৈছিলে দেখোন এতিয়া যাবলৈকে ওলালি যে তই মোৰ আশা তই মোৰ সপোন তই এনেকুৱাখন কৰিলে মোৰ সপোনবোৰ ভাগি যোৱা যেন লাগে
কিয় কান্দিছ তোৰ সপোনবোৰ ভাগিব নিদিওঁ নহয় মই তোৰ মৰম আহি মোক ইয়ালৈ লৈ আহে কিন্তু আজিকালি থাকি কিবা ভাল নালাগে এনেকুৱা লাগে যেন গাঁওখনে আমাক বহুত দূৰলৈ ঠেলি পঠাইছে একেবাৰে ভাল নালাগে তাতকৈ চহৰতে থাকো তোক লৈ যাম মই নাযাওঁ দেই দেউতাৰ এই বেটীটো এৰি মই কলৈকো নাযাওঁ তোৰ ঘৰখন পাতি দিব পাৰিলে মোৰ দায়িত্ব শেষ তাৰপিছত তই গাঁৱত থাক চহৰত থাক সেইবোৰ তহঁতৰ কথা বাৰু এতিয়া এইবোৰ চিন্তাই বিহুলৈকে ছুটি লৈ আহিছ যেতিয়া থাক মনটো বেয়া লাগিছে যদি এপাক টাউনৰ পৰা আহগৈ আকৌ ঘূৰি আহিবি বিহুৰ পিছৰ পৰা আকৌ কথাবোৰ নতুনকৈ ভাবিবি তহঁতৰ ৰিহাৰ্চল কৰিবলৈ মন নাই নেকি মন নাই যদি যাওঁগৈ আমাক কৈ থাকিলে কিটো হ'ব তহঁত সোপাহে ভেবা লাগি বহি আছ এই মৰ্মিজনীও এবাৰ ভালদৰে নমচাই হ'ল আচল ধুলীয়া নাই যে তাই কঁকালটো নভগাই হ'ল ঐ এনেকৈ হ'লে মই কিন্তু কাইলৈৰ পৰা বিহুলৈ নাহোঁ দেই নহ'লে একেবাৰে বন্ধই কৰি দে এইবাৰ বিহু পাতিবই নালাগে আমি কিমান নানাচো বুলি কৈছো নেকি ভালকৈ ঢোল বজাচোন নাচো নে নানাচো চাবি আগতে বকুল ছেক্ৰেটাৰী থাকোঁতে কিমান ভাল লাগিছিল বিহু পাতি এইবাৰহে কিবা মুজুৰামৰা গছজোপাৰ দৰে হ'ল এই সি নাই কাৰণে বেয়া লাগিছে যদি মাতিয়ে পঠা নহ'লে গৰজ পৰিছে মোৰ আও ইমানখন নে ঐ বকুলক ধৰি লৈ আহিছো চাওঁচোন এবাৰ কাৰ গান উঠে ঐ ছেক্ৰেটাৰী নগলি বুলিয়ে তইনো আমাক এনেকৈ এৰিব লাগে নে চা এনেকৈ হ'লে মই কিন্তু আকৌ গুচি যাম ঐ চাচোন তই নহত থকাৰ কাৰণে ৰিহাৰ্চেলেই হোৱা নাই আকাশত উৰিলে আকাশী জান ও জানৈ তোমালৈ কিমান মৰম বুজোৱা টান ও জানৈ তোমালৈ কিমান মৰম বুজোৱা টান ও জানৈ সঁচাকৈ সুধিছো মিছাকৈ নকবা গামোচাত লিখিছানে সঁচাই মোৰে নাম গামোচাতে লিখি থলো তোমাৰে নাম গামোচাতে লিখি থলো তোমাৰে নাম আকাশত উৰিলে আকাশী জান ও জানৈ তোমালৈ কিমান
বতাহত লৰিলে কলৰে পাত ও জানৈ জিৰা মই তোমাৰে আচলৰ সাত ও জানৈ জিৰা মই তোমাৰে আচলৰ সাত ও জানৈ সঁচাকৈ সুধিছো মিছাকৈ নকবা আচলত লিখিলানে সঁচাই মোৰে না আচলতে লিখি ললো তোমাৰে না আচলতে লিখি ললো তোমাৰে না বতাহত লৰিলে কলৰে পাত ও জানৈ জিৰা মই তোমাৰে আচলৰ সাত ও জানৈ জিৰা মই তোমাৰে আচলৰ সাত ও জানৈ সঁচাকৈ সুধিছো মিছাকৈ নকবা আচলত লিখিলানে সঁচাই মোৰে না আচলত লিখিলানে সঁচাই মোৰে না উশাহত কঁপিলে মোৰ বুকুখন ও জানৈ তোমাৰ বাৰু কপেনে কোমল হিয়াখন ও জানৈ তোমাৰ বাৰু কপেনে কোমল হিয়াখন ও জানৈ সঁচাকৈ সুধিছো মিছাকৈ নকবা কলিজাত লিখিবানে সঁচাই মোৰে নাম কলিজাতে লিখি দিলো তোমাৰে না কলিজাতে লিখি দিলো তোমাৰে না উশাহত কঁপিলে মোৰ বুকুখন ও জানৈ তোমাৰ বাৰু কপেনে কোমল হিয়াখন ও জানৈ তোমাৰ বাৰু কপেনে কোমল হিয়াখন ও জানৈ সঁচাকৈ সুধিছো মিছাকৈ নকবা কলিজাত লিখিবানে সঁচাই মোৰে না গামোচাতে লিখি থলো তোমাৰে না আচলতে লিখি ললো তোমাৰে না কলিজাতে লিখি দিলো তোমাৰে না গামোচাতে লিখি থলো তোমাৰে না তাতৰে খালৰে গামোচা কাটিলো তোৰনো আজি কি হ'ল মুখখন গুমুঠা মাৰি বহি থাকিলি যে মই যেনেকৈ নাথাকো মোৰহে কথা ইপিনে হিটোৰ বুকুখনত যে শিঙি মাছে বিন্ধা দি পিন্ধিছিল খবৰ আছেনে নাই থ তোৰ লগত হলে গাঁৱৰ ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব পাৰে মোক কথাটো কবলেহে সাহস কৰিব নোৱাৰে কথাৰ গুৰি কৰবাত ক'ব লাগে দাইল খাবোৰ একেবাৰে কৈ দিব লাগে বিহুলে কেইদিন আছে এতিয়াও যদি তহঁতৰ একো আয়োজন হোৱা নাই তেনেকে হলে নহ'ব নহয় আমাৰ দিনত কি হৈছিল শুন আমাৰ দিনত এমাহৰ আগতে একেবাৰে পেণ্ডেল ফিটিং বাঁহ হানে কাঠ হানে মুঠৰ ওপৰত ক'বলৈ গ'লে ডাইৰেক্ট একেবাৰে হুলস্থুলীয়া পৰিৱেশ তহঁতকহে দেখিছো এই পেণ্ডেল হাউচ নে সেইটো টেণ্ট হাউচ সেইবিলাকক কণ্টেক্টত দিয়া বাৰু যি কৰিছ যি ভাল দেখিছ তহঁতৰ মতেই কৰ পিছে ৰিহাৰ্চেল ঠিকমতে হৈছেনে বাৰু বকুল যোৱাৰ পৰা ঠিকমতেই হৈছে ডাইৰেক্ট কথা ক'বলৈ গ'লে অদৰকাৰী মানুহবিলাকক তালৈ বৰকৈ যাবলৈ নিদিবিও হেৰি নহয় খুৰা এডভান্স নিদিলে টেণ্ট হাউচে পেণ্ডেলেই নিদিয়া হৈছে দি দে টকা পইচা চব দি দে টকা অলপ লাগিব নহয় খুৰা লাগিবতো আকৌ গোটেইখিনি টকা পইচাটো আপোনাৰ হাততে আছে মোৰ লগত টকা পইচা নাই নহয় মই বিপিনৰ লগত যাওঁহে সকলো হিচাপতো তাৰ লগতহে থাকে সি দেখোন গোটেইবোৰ আপোনাৰ হাতত আছে বুলি কৈছে মোৰ লগত হাই ক'ত আছে সি তাক কেতিয়াই ধৰিয়ান তাক মই ছেক্ৰেটাৰী পদৰ পৰা ডাইৰেক্ট কেঞ্চেল কৰি দিম ছাছপেণ্ড কৰি দিম লৈ আন তাক
আজি 2 দিন হ'ল তাৰ ছাঁটোকে দেখা নাই ঐ হেৰি কৰ তাৰ যে ডিঙিত সেই ওলমি থাকে এইটো এই টিলিঙাটো সেইটোত ফোন লগাই দে মই তাৰ লগত ডাইৰেক্ট কথা পাতো খুৰাদেউ সেইটো ফাঁকিহে ছোৱালী দেখিলেই কাণত লৈ কথা পতাৰ ঢং কৰে সেইটোলৈ ফোন নাহেও সেইটোৰ পৰা ফোন কৰিবও নোৱাৰে আমি চব জানো নহয় ধমেশ পুতে তই মোৰ মূৰতে কেলে মাৰিলি মৰমী মোৰ মূৰত পানী পানী ঢালি দে প্ৰভু এখন মই কি পৰবাল লগালো প্ৰভু তুমি ডাইৰেক্ট চাই আছা দে মন মাৰি নাথাকিবি সিহঁতে যেনিবা তোক বিহুলৈ নেমাতিলে তাতেনো কি হ'ল গাঁৱৰ বিহু নেমাতিলেও তই নিজে গৈ সহায় কৰি দিবি দেউতাৰকো শিক্ষা কৰিছে পিছততো বুজি পালে বৰ আশা কৰি আহিছিলোঁ ভাবিছিলোঁ ইয়াত জীৱনৰ হেৰুৱা চন্দবোৰ ঘূৰাই পাম হাঁহিবোৰ ঘূৰাই পাম আৰু তই দিয়া গামোচাখন কান্ধত লৈ পহিলা বহাগৰ প্ৰথমটো ধূলা চাপৰ মাৰি গ'লি দেউতাৰেও এদিন কৈছিল আত্মবিশ্বাস আৰু ভগৱানৰ মাজত হেনো কোনো পাৰ্থক্য নাই নিজৰ ওপৰত বিশ্বাস ৰাখ সকলো ঠিক হৈ যাব বিপিনক মই বন্ধু বুলি ভাবিছিলোঁ পিছতহে গম পালোঁ সি মোক আটাইতকৈ বেছি হিংসা কৰে গোহালিৰ গৰু আৰু বাৰীৰ ঘাঁহৰ মাজত ৰাহিজোৰা নাহেই আজি সিহঁতে তোৰ মূল বুজা নাই দিন বুজিব মই গোসাঁই ঘৰ পাওঁ তই কৰবালৈ গ'লে তাৰ পিছত যাবি ফুল ফুলা দেখি না যায়নে মন খোপাতে গুজিবলে খোপাত গুজিবলে বিহুৰ ঢোলৰ মাতে শুনি না যায়নে মন নাচিবলে বিহু নাচিবলে ফুল ফুলা দেখি না যায়নে মন খোপাতে গুজিবলে খাৰুথি তৰা তুমি মোৰ কলিজা লগাইছানে মোলৈ ফুল গামোচা লগাইছানে মোলৈ ফুল গামোচা
নীলাকৈ সাগৰৰ পানী দেখি সাঁতুৰিবলৈ মন নাযায়নে দিবানে বিহুৱানে খনি তোমাৰ কোমল দুহাতেৰে নীলাকৈ সাগৰৰ পানী দেখি সাঁতুৰিবলৈ মন নাযায়নে দিবানে বিহুৱানে খনি তোমাৰ কোমল দুহাতেৰে মৰমৰ বইনী জৰা পাহাৰৰে পৰা গোটেই জীৱন তুমি কাষতে থাকিবা গোটেই জীৱন তুমি কাষতে থাকিবা এই বয়সত বাৰু মোৰ এইবোৰত সোমাবলৈ কিহে পাইছিল ডাইৰেক্ট মান সন্মান মোৰ সকলো গ'ল মানুহৰ ওচৰত মই এতিয়া মুখ উলিয়াম কেনেকৈ ৰাইজৰ পৰা চান্দা উঠালো বিহু চাবলৈ মাতিলো মূৰকত সেই নিধকটোৱে টকা পইচা সকলো লৈ উঠাও সি ছেক্ৰেটাৰী হোৱাত আমি কিন্তু প্ৰথমতে আপত্তি কৰিছিলোঁ আপুনিহে নুশুনিলে ঐ সেইটোক বিচাৰি আনচোন নেলিটোতে একদম ডাইৰেক্ট চেপা মাৰি ধৰো কাল সতৰো এনেকুৱা অৱস্থা নহওক প্ৰভু ইমান ভাগি পৰিছে কিয় খুৰাটো আমি বিহুখন পাতিম নহয় আমাৰ এই বিহুখনৰ লগত গাঁৱৰ মান সন্মান জড়িত হৈ আছে মানুহৰ ওচৰত এবাৰ চান্দাই গ'লে মানুহে কুকুৰ লগাই খেদিব এই সনাহিতে এই কাপোৰ মোক ভাল মাৰিলে ঐ হেৰৌ এইখন চলাই যিহে বেহাদুৰি মাৰি ঘূৰি ফুৰে মইনো কোন হতে ভাবো তহঁতেই কচোন কিন্তু সি আকৌ কৈছিলে টকা পইচাবিলাক আপুনিহে লৈ ঘূৰি ফুৰিছে বোলে দেখিছ কেনেকৈ বেইমানি কৰিছে মোক ধৰ্মেশ্বৰৰ পুতেক ঐ গাঁৱত সোমাচোন ঠেং ভাঙি দিম মোৰ ডাইৰেক্ট কথা দেখিছ কেনেকৈ বেইমানি কৰিছে মোক হৈ গ'ল সব ঠিক হৈ গ'ল বিহু হ'ব কি বিহু হ'ব বকুলে সব ঠিক কৰি পেলালে এই ডাইৰেক্ট কচোন কথাবোৰ জানি বকুল নিজেই আগবাঢ়ি আহিল বোলে ইয়াত খুৰাদেৰ মান সন্মানৰ প্ৰশ্ন জড়িত হৈ আছে আমি খুৰাদেৰ বদনাম হ'বলৈ দিব নোৱাৰো সি বদমাছে টকা পইচালৈ পলাই গ'ল সেই বুলি আমি বিহু নাপাতিম নে আমি ধনৰ দুখীয়া মনৰ দুখীয়া নহয় আমি বিহু পাতিমেই এইবাৰ দেখিব খুৰা বিহু আগতকৈ ভালহে হ'ব হেৰ' কথাবোৰ ডাইৰেক্ট কচোন মোক ভালৈ লগাই পেলাই কথাবোৰ কোৱা নাইতো নাই কোৱা খুৰা আমি থাকোঁতে আপোনাৰ সন্মান লাঘৱ হ'ব সেইটো আমি কেনেকৈ সহ্য কৰিম তেনেহ'লে এইবাৰ আমাৰ পেণ্ডেলৰ দৰকাৰ নাই আমি নিজেই বাঁহ কাটিম আৰু নিজেই পেণ্ডেল দিম খুৰাদেউ আপোনালোকে যে আগতে বিহু পাতিছিল ঠিক তেনেদৰেই সেয়া তইহে বকুলক বেয়া পাৱ দেখিছ সিটো কিমান সন্মান কৰে কিমান শ্ৰদ্ধা কৰে
খুৰাদৌৱে মনত বৰ দুখ পালে। দেৰিকৈ হ'লেও দেউতাই যে মানুহ চিনি পালে, হৃদয়ৰ কথা বুজি পালে, মোৰ কাৰণে সেয়াই বহুত। এনেকুৱা অৱস্থাত অকলে থাকিলে খুৰাদৌৰ মনৰ দুখ বেছিহে হ'ব। ব'ল ঘৰলৈ যাওঁগৈ। এইবোৰ পৰা শান্তি নাই দেই। ঐ বকুলৰ মাক, ঐ বকুলৰ মাক, ঐ পুতে টাউনত চাকৰি কৰাৰ কাৰণে বৰ বেহাদুৰি দেখুৱাইছে নহয়। তহঁতৰ বেহাদুৰি মুখেৰে বাছ কৰি দিম। এই দিগম্বৰ শইকীয়া ডাইৰেক্ট কথাৰ মানুহ কৈ থলো। ঐ ওলাই আজি কিবা এটা ফয়চলা হ'বই লাগিব। বুলিছে নহয় ওচৰলে। এইখন কি? এইখন কি? ভগা জেওৰাখন দুইখন ঘৰৰ মাজত ৰাখি দুইখন ঘৰ দুফাল কৰি থৈছ। এইখন নাথাকিলে একা, এইখন নাথাকিলে একা, এতিয়াই ভাঙি পেলাম এইখন। বিহুতে বকুলক নতুনকৈ জেওৰাখন দিয়াৰ কথা কৈছোৱে। নালাগে নালাগে, নতুনকে জেওৰা দি দাই সাৰিব নালাগে। এইখন ঘৰত যে মাক নোহোৱা এজনী গাভৰু ছোৱালী অকলে থাকে, খবৰ ৰাখিছ? দিগম্বৰ শইকীয়া ডাইৰেক্ট কথা কোৱাৰ মানুহ। এতিয়া ডাইৰেক্ট কথা কৈছো কাৰণে গা বেজ বেজাই গৈছে। তাইক মই নিজৰ ছোৱালী বুলিয়ে ভাবো। ভাবো মানে ভাবিলেই নহ'ব নহয়, ডাইৰেক্ট ঘৰলৈ লৈ আহিব নোৱাৰ। বাপেকটোৰ লগত গাভৰু ছোৱালীজনী যে অকলে থাকে, বোলে লৈয়ে আহো, সেইটো হ'লে খবৰ নাই। যিবা এটা ল'ৰা আছিল, সিও বৌক ফুটনি এজনী আনি ঘৰ বাৰী। মৰমী, মৰমী, জেওৰাখন ভাঙি থৈছো, ডাইৰেক্ট সেৱা কৰি দে। ছোৱালীজনী গতালো, পুতেৰক কবি এই যাতে মৰমত ৰাখে। বিহুতে মোৰ লক্ষ্মীজনীক মোৰ ঘৰ সোমোৱাম। ঐ কি চাই আছ? বিহুৰ আগতে ঘৰখন গছকাই থব নোৱাৰ? ৰ লক্ষ্মীজনী সোমোৱাৰ আগতে মই দুৱাৰ মুখত পানী এঘটি থৈ আহোগৈ। ৰ এচুৱা কলে তোৰ মাৰে, এচুৱা কলে তোৰ বাপেৰে, বাকীখিনি মই ক'ব লাগিব নেকি? হওক দে, এইবাৰ তেওঁ তোৰ প্ৰতিজ্ঞাটো পূৰণ হ'ল। এইবাৰ তেতিয়াহ'লে বিহু মৰাহে কথা। ডালতে ফুল ফুলা দেখি না যায়নে মন খোপাতে গুজিবলে, খোপাত গুজিবলে। বিহুৰ ঢোলৰ মাতে শুনি না যায়নে মন নাচিবলে, বিহু নাচিবলে। জোকাৰি তুলি আজি অত দিনে ঐ বিচাৰি ফুৰিছো।
কলিজাখন ভাগিব মজুকে ধৰিলে অ মাজনী দেহাৰে তেজ শুহিব প্ৰেম ৰোগে ধৰিলে অ মাজনী কলিজাখন ভাঙিব তাকে ভাবি চিন্তা কৰো প্ৰেমত পৰাতকৈ ভাল বৰলা জীৱন ভাবি ললেই হ'ল মাথো কপালৰ লিখন মজুকে ধৰিলে অ মাজনী দেহাৰে তেজ শুহিব প্ৰেম ৰোগে ধৰিলে অ মাজনী কলিজাখন ভাঙিব ঐ সাপেক মাৰিলে